প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 126 জন MLA বিলাকৰ কাৰণে নিজৰ নিজৰ সমষ্টিৰ স্কুলবিলাকৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত আন্তঃগাঁথনিবিলাকৰ অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থতে নেচিডৰ অধীনত যিটো এটা পাণ আমাৰ হাতলি দিছিলে, সেই পাণটো মই শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডাৰীৰ আমাৰ ইয়াত যেহেতু শ্ৰেণী কোঠাৰ অভাৱ আছে বা আমাৰ কি কয় টিচাৰবিলাকৰ কমন ৰুম বা বিভিন্ন ধৰণৰ এইবিলাকৰ লেবৰেটৰী নানান ধৰণৰ সমস্যা যেহেতু আছে, সেইবিলাক দেখা পাই মই শক্তি আশ্ৰমতে এইটো নিৰ্মাণ কৰিবৰ কাৰণে নেচিডৰ অধীনত অসম চৰকাৰে দিয়া পুঁজি মেনেজমেণ্ট কমিটি সবে অভিভাৱক ছাত্ৰ ছাত্ৰীসকলে একেলগে আমি থাকি আজিৰ এই মানে শুভ দিনতে আমাৰ কাম আৰম্ভ কৰা যেটো কাৰ্যসূচী হেতু সম্পূৰ্ণ কৰিব পাৰিছোঁ। শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডাৰী আমাৰ লোৱাৰ আসামৰ এটা ফেমাছ এটা স্কুল হয়। এইখন স্কুলত বহুত ডাঙৰ মানে আমাৰ যেসকলে নেকি এতিয়া ৰাষ্ট্ৰ গঠনৰ কাৰণে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে সমাজ গঠনৰ কাৰণে জাতিটোকে মানে নেতৃত্ব দি অহা বহুত ডাঙৰ নেতাবিলাকে এইখন স্কুলৰ পৰাই শিক্ষা দীক্ষা গ্ৰহণ কৰি ওলাই গৈছিল। আৰু এই স্কুলখনৰ এটা মানে ভাল এটা শিক্ষাৰ পৰিৱেশ আছে, যেহেতু স্বামী যোগানন্দগিৰি নামৰ এজন মহাপুৰুষে এই আশ্ৰমখন যেহেতু পাতিছিলে, এইখন স্কুল তেওঁৱে স্থাপন কৰিছিলে আৰু তেতিয়াৰ পৰা এটা অনুশাসন বজাই ৰাখি শিক্ষাৰ গুণগত মানে আমাৰ শিক্ষা দিয়াৰ মানে শিক্ষাৰ প্ৰতি এই অঞ্চলৰ মানুহবিলাকৰ মাজত এটা মানে কি কয় বিপ্লৱ আনিবৰ কাৰণে এই উদ্দেশ্যেৰে যেহেতু স্কুলখন স্থাপন কৰা হৈছিল। গতিকে স্কুলখনৰ আমাৰ এই অঞ্চলত যথেষ্ট অৰিহণা আছে। হেজাৰ ছাত্ৰ ছাত্ৰীসকলে আজি বহুত ডাঙৰ অফিচাৰ হৈ গ'ল, ডাঙৰ আমাৰ ৰাজনৈতিক নেতা মন্ত্ৰী হৈ গ'ল। গতিকে এইখন স্কুল আমাৰ অঞ্চলৰ কাৰণে ভাল আৰু ফেমাছ এটা শিক্ষাৰ কেন্দ্ৰ। গতিকে তেনেকুৱা ধৰণৰ এটা স্কুলত এই বিল্ডিংখনৰ কাৰণে যেহেতু নিৰ্মাণ কৰিবলৈ পইচা দিয়া অসম চৰকাৰে ইয়াত দিবলৈ পায় বা দিয়াৰ কাৰণে মই যে সুযোগ পালোঁ, মই নিজকে মানে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু নিশ্চয়কৈ স্কুলৰ ছাত্ৰ ছাত্ৰী অভিভাৱক টিচাৰসকলেও তেওঁলোকেও নিশ্চয় সেইটো এটা খুব ভাল কাম হৈছে বুলি চবে সেইটো প্ৰশংসা কৰিছে বা মানুহবিলাকে অন্তৰেৰে গ্ৰহণ কৰিছে। মই আমাৰ অসম চৰকাৰৰ এই কৃপাত যে এইখিনি কাম কৰিব পাৰিছোঁ, ইয়াৰ কাৰণে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দুটাহে মাত্ৰ আধাৰশিলা স্থাপন আছে, এটা হ'ব লগা আছিলে আৰু এটাতো বিশেষ এটা অসুবিধা থকাৰ কাৰণে আজি কৰাটো সম্ভৱ নহ'ব। আৰু ইয়াৰ পিছত মই আমাৰ গোসাইগাঁৱৰ পৰা ঠিপকাইলৈকে কাজিগাঁৱলৈকে যোৱা যিটো ৰাস্তা ৱাইডেনিঙৰ কাৰণে তাতে 3.35 লাখ টকাৰ এটা ৰাস্তা নিৰ্মাণৰ আধাৰশিলা স্থাপন মই ইয়াৰ পাছতে গৈ পেলাই কৰিম। দুটা আজি আধাৰশিলা স্থাপন কৰা হ'ব, ইয়াৰ পিছত দুটা আকৌ আধাৰশিলা স্থাপন কৰিম, সেইটো নেক্সট দিনত মই কৰিম। ধন্যবাদ। শ্ৰেণীকোঠা নহয় মানে আমাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয় অসম চৰকাৰৰ জৰিয়তে সন্মানীয় বিধায়কৰ তত্ত্বাৱধানত আমাৰ বিদ্যালয়খনত নেচিডছৰ আণ্ডাৰত নৰ্থ ইষ্ট ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যিটো স্কিম আছে, সেই স্কিমৰ আণ্ডাৰত এটা প্ৰজেক্ট দিছে আৰু এইটো নতুন গৃহ নিৰ্মাণে হ'ব, সম্পূৰ্ণ নতুন গৃহ। এই নতুন গৃহত শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি বাকী যিখিনি বস্তু আছে, যিমানখিনি স্কুলত লাগতিয়াল গোটেইখিনি বস্তুৱে নিৰ্মাণ হ'ব। তো সেইটোৰ কাৰণে মই এই হিচাপতে আমাৰ সন্মানীয় বিধায়ক মাননীয় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক এই হিচাপতে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শক্তি আশ্ৰমবাসীৰ হৈ।